ভাইসকল মই মধুস্মিতাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ চিজুকা অন্নপ্ৰসন মোৰ গা চা ধুই মেলি আজৰি হৈ আছোঁ বাৰু। চিজুকা অন্নপ্ৰসনলৈ বুলি ওলাম আৰু অলপ পাছত বা এজনী আহিব মোক মেকআপ কৰি দিবৰ বাবে, তো ভিডিঅ'টো চাই থাকিব। এতিয়া মই বাৰ ঘৰলৈ আহিলোঁ। এয়া মোক ধুনীয়াকৈ মেকআপ চেকআপ কৰি মেলি দিলে আৰু বায়ে। মই ওলোৱা ভিডিঅ'টো ইমান কৰি থকা নাই যিহেতু দেৰি হৈ গ'লগৈ, সেইবাবে লৰালৰিকৈ ওলাই মেলি আহিছোঁ আৰু। এয়া এতিয়া ভকতসকলে নাম গাই আছে। অন্নপ্ৰসনৰ দিনা ভকতসকলে অন্ন মুখত দিয়াৰ আগত নামভাগ গালেহে কিবা অন্নপ্ৰসনটো সম্পূৰ্ণ হোৱা যেন লাগে। সকলো শুভ কামৰ আগতেই ভকতৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ অতি প্ৰয়োজনীয়। আমাৰ আহি পোৱা অলপ দেৰিয়েই হ'ল, এতিয়া ইয়াৰ নাম সামৰিবই সময় হ'ল। এজনী আমাৰ চিজুকা ওলাই মেলি হৈ গ'ল আৰু তাইক উলিয়াই দিলোঁহি আহি। বৰ ফূৰ্তি পাইছে আজি। হাঁহি এটা মাৰি দিয়া। আজি কি তোমাৰ কৈ দিয়া আজি মোৰ অন্নপ্ৰসন বুলি। এইজনী আমাৰ চিজুকা মোমায়েকৰ কোচত চাই দিয়া। তাই বৰ ফূৰ্তি পাইছে আজি, বিন চিন মাৰি একদম। ভিডিঅ'টো চাই থাকিব। এয়া অন্নপ্ৰসনৰ কেকো আহি গ'ল। এইটো কেক মই বনাইছোঁ। এতিয়া সকলোৱে লৰালৰি কৰিছে, কাৰণ 12 বজাৰ আগতেই অন্ন মুখত দিব লাগে আৰু 12 বাজিবলৈ এতিয়া 10 মিনিটমানহে বাকী আছে। সকলোৱে মোমায়েকৰ বিচাৰি লৈ আছে, কেৱল মোমায়েক ক'ত গ'ল, যিহেতু মোমায়েকহে প্ৰথম অন্নমুঠি মুখত দিব। এতিয়া আমাৰ চিজুকাক মোমায়েকে কোচত লৈ লৈছে। তাৰ আজি মনটো বহুত ভাল লাগিছে, কাৰণ সি সুধিয়ে থাকে যে চিজুকাক কেতিয়া সি অন্ন খুৱাব পাৰিব, আৰু সেই দিনটো আজি আহিয়ে গ'ল। আমাৰ পৰিয়ালত তেনেকুৱা কোনো সৰু বেবী নাছিলে। চিজুকা অহাৰ পাছত চিজুকা আমাৰ সকলোৰে বহুত মৰমৰ হৈ পৰিলে। সকলো ৰৈ আছে চিজুকাক অন্ন খুৱাবৰ বাবে। আৰু আমাৰ অসমীয়া সমাজৰ এটা নিয়ম আছে যে অন্নপ্ৰসনৰ দিনাখনি মোমায়েকেহে ভাগিনীয়েকৰ মুখত প্ৰথম অন্ন দিয়ে। চিজুকাৰ বায়েকো আহি চিজুকাৰ ওচৰত বহি লৈছেহি। তাইও বহুত মৰমৰ হয়। প্ৰথম অন্নমুখি মোমায়েকে এতিয়া চিজুকাৰ মুখত দিছে আৰু এতিয়া কেক কাটিব। আজিকালি বাৰ্থডে অন্নপ্ৰসন এইবোৰত কেক কাটেই। কেক কটা নকটাটো সকলোৰে নিজৰ কথা। আমাৰ চিজুকাক চাওঁচোন, তাই কিমান ফূৰ্তি পাইছে আজি। তাই অলপ ভয়ো খাইছে চাগে, ভাবিছে চাগে তাই এহেঁতিনো আজি মোৰ লগত এইবোৰ কি কৰি আছে। এতিয়া এখন ডলাত কিতাপ, পেন, ধান তেনেকৈ ৰাখি দিছে। কোনটো বস্তু তাই প্ৰথমে চোৱে সেইটো চাবৰ বাবে, আৰু পইচাও দিছে লগত। দেখিলেই আপোনালোক সকলোৱে তাই প্ৰথমে কিতাপখনকে চুইছে আৰু এৰিও দিয়া নাই কিতাপখন। এতিয়া ককাক আৰু আইতাকে চিজুকাক খুৱাইছে। এতিয়া ময়ো গৈ চিজুকাক কেক অকণমান খুৱাই দিলোঁগৈ। বৰমাক আৰু বৰ্তাকৰ কোচত দিয়া চিজুকা। এতিয়া মাক আৰু দেউতাকে চিজুকাক খুৱাবলৈ লৈছে। আমাৰ চিজুকাৰ ভাগৰ লাগি গ'ল, এতিয়া তাই অলপ আৰাম কৰি লৈছে। এয়া বায়ে আমাক মেকআপ কৰি দিছিলে।
এতিয়া বায়ে কৰি আছে মেকআপ কৰা বাজনী ঘৰ যোৰহাটৰে হয় আপোনালোকৰ যদি কাৰোবাৰ মেকআপ কৰিবলগীয়া থাকে বাৰ লগত যোগাযোগ কৰিব পাৰিব বাৰ ভাগৰ ফেচবুকৰ আইডিটো মই ডেছক্ৰিপশ্যনত দি থ'ম চাব আপোনালোকে লাগিলে যোগাযোগ কৰিব পাৰিব এই বেলুনৰ ডেক'ৰেশ্যনটো ইমান ধুনীয়া লাগিছে চাওকচোন আজিকালি ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ ওলাই গ'ল এইটো ফ্ৰণ্ট চাইডে ডেক'ৰেশ্যন কৰিছে চাওকচোন ইমান ধুনীয়া লাগিছে সিফালে আমাৰ চিজুকা বহি আছে এতিয়া মই অলপ বাহিৰলৈ ওলাই আহিছোঁ অথনিৰ পৰা অহাৰ পৰা ভিতৰতে সোমাই থাকিবলগীয়া নিচিনাই হৈছে ভিতৰলৈ সোমাই অহাৰ ইয়াৰ এনেকৈ দিছে তাত ভিনদেউ বহি আছে কৃষ্ণহে দিছ দি দিম আকৌ এনেকৈ এজনী আমাৰ সৰু টিকটিজনী সেইদিনাজন অন্নপ্ৰসন খাবলৈ গৈছিলোঁ ইয়া বা এই ল'ৰাটোক আজি আমি বহুত দিনৰ মূৰত দেখিছোঁ দেই এটা আমাৰ ভাইটি এয়া আমাৰ ফটোগ্ৰাফাৰ দাদাজন সেইজন দাদা হয় বাৰু এয়া মোৰ লগৰে হয় কৈ দিয়া কিবা এটা ফটো মাৰিবলগীয়া থাকিলে এওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব কি বুলি আছে কৈ দিয়া ফেচবুকত ৰাকেশ ফটোগ্ৰাফী বুলি আছে লাগিলে যোগাযোগ কৰিব পাৰিব এয়া আমাৰ মা সেয়া আমাৰ টুণ্ডা হাই কৈ দিয়ক টুণ্ডা হাই দেখা দিয়ক হাই দি দিয়ক এনেকৈ এয়া মোৰ লগৰ ছোৱালী তেহেঁতক মাতিছিলোঁ তেহেঁতি আহিলে সেইটো কাৰণে বহুত ভাল লাগিছে লুকাই দিছা চাই দিয়া পচন্দ চোৱা ভাল লাগিলে নাহি কোৱা এজনী অৰ্চনা প্ৰস্তুতি পৰিস্মিতা এতিয়া আমি গোটেইকেইজনী খাবলৈ আহিলোঁ এতিয়া খাই বৈ আজৰি হ'লোঁ আৰু এয়া আমাৰ নবৌহঁতো আহিছে নবৌ খুৰী সেয়াও নবৌ সেয়া নবৌয়ে চিজুক লৈ আছে সেয়া মাইনাত দা সকলোকে দেখাই দিছোঁ আৰু ইয়াত এটা ডেক'ৰেশ্যন কৰি থৈছে ইয়াত ছোৱালীক খুৱাই মেলি ফটো চটো মাৰিব বৰ মৰম লাগিছে আজিকালি এইবোৰ নতুন নতুন ষ্টাইলৰ বহুত কিবা কিবি ওলাই গ'ল আমাৰ দিনত এইবোৰ নাছিলেই একো সঁচাই বহুত ধুনীয়া লাগিছে এয়া মাক আৰু জীয়েক দুইজনী পুৰা একদম আমাৰ চিজুকা ফটো মাৰিবৰ কাৰণে প্ৰায় ৰেডি হৈ আছে এতিয়া তাই ফুলবোৰৰ সৈতে বহুত ভাল পাইছে ফুলবোৰ সেয়া হাতেৰে ধৰি আছে আমাৰ সেইফালৰ মানুহ আহিছে এতিয়া এয়া এয়া মোৰ বায়ে হয় বা ভাগৰ চেনেল এটা আছে চেনেলটোৰ নামটো কৈ দিয়া কি আছে মোৰ ছোৱালীৰ নামত আছে চাব আৰু বা ভাগৰ ভিডিঅ' চাব মোৰ ভাগৰ ভিডিঅ' চাব চবকে মৰম দিব আপোনালোক সকলোৱে চাই থাকিব এতিয়া বায়ে মই অকণমান আগফালে ওলাই আহিছোঁ এয়া ভিডিঅ' বনাই তেওঁ আকৌ লাজ কৰিছে আজি চিজুকাক মই এতিয়া লৈ গৈছিলোঁ ফটো মৰাবৰ বাবে এতিয়া আমি বাহঁতৰ ঘৰৰ ছাইডতে এখন ফাৰ্ম হাউচ আছে তালৈ আহিছিলোঁ চাওকচোন ইমান ধুনীয়া ইয়াত ফুল চুলবোৰ ইয়াত বিভিন্ন ধৰণৰ ফুল আছে ইয়াত বহুত ধুনীয়া ধুনীয়া ফুল আছে শাক পাচলি খেতিও কৰিছে এইবোৰ যদি মই দেখাই থাকিবলৈ যাওঁ মোৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইবাবে অলপমানেই দেখাই দিছোঁ আজি ভিডিঅ'টোত ইয়াত আমি ফটো চটো মাৰি মেলি এতিয়া ইয়াৰ পৰা ওলাইছোঁ আৰু যাবলৈ
তাৰপৰা যামগৈ এতিয়া। মোক কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এনেই লুকটো বেলেগ হৈ থাকে, আজিও একদম দেখিবলৈ বেলেগ বেলেগ লাগিছে নহয় জানো। মেকআপে সকলো চেঞ্জ কৰি দিয়ে। এতিয়া মই অলপমান বহি লৈছোঁ আৰু অথনিৰ পৰা এতিয়া কৰি আছোঁ যে। এয়া আমাৰ মাহী আৰু এয়া মাহী ছোৱালী, তেহেঁতিও আহিলে আজি। ভাল লাগিছে অহাৰ কাৰণে। এয়া আমাৰ বা চিজু মাক। চিজু মাকে আজি পুৰা ষ্টাইল দি আছে আৰু পাত্তাই দিয়া নাই কাকো। এতিয়া ফটো চটো মাৰি হৈ গ'ল, ৰাকেশ যাবগৈ আৰু ঘৰলৈ। কিবা এটা কৈ দিয়া অথনি নাপালে। ভাল লাগিলে ইয়াত আহি। নেক্সট টাইম আকৌ আহিব পাৰা যায়। আকৌ তোমাৰ বিয়াতে আহিম বুলি আশা ৰাখিলো। মোৰ বিয়ালৈ বহুত দিন আছে। নাই বেছি দিন নাই, আৰু 2 বছৰ আছে। ক'ত গ'লগে? নবক ফটো মাৰি মাৰি এতিয়া ৰিলেক্স আছে। এতিয়াহে মানে নবক দেখাবলৈ সময় পাইছেগৈ আৰু দেই। নবক ফটো মাৰি সেইটো কৰি আছে যে, ছোৱালীও আছে, ছোৱালীৰ সৈতে দিগদাৰো হয় অলপ। বাই বাই। এতিয়া অলপমান বহি আছোঁ, এয়া মাও বহি আছে মোৰ লগতে। মাত চাত ভাগি গৈছেগৈ। এয়া মা বহি আছে, মাও ভাগৰ লাগিছে। চিজুকা অন্নপ্ৰসন্নৰ দিনটো পাৰ হৈ গ'ল আৰু এনেকেই। সকলো আহিলে ভালো লাগিলে, মানে এনেকুৱা এটা অকেজনতহে লগ পোৱা হয় সকলোখিনিকে। সেইটো কাৰণে ভালো লাগিছে সকলো অহাৰ বাবে। আৰু আপোনালোক সকলোৱে আমাৰ চিজুকাক মৰম দিব আৰু আশীৰ্বাদো কৰিব, তাই যাতে ভালে কুশলে থাকে, বেমাৰ আজাৰ সকলো দিশতে যেন তাই ভালে কুশলে থাকে আৰু আগবাঢ়ি যাব পাৰে। যদি ভিডিঅ'বোৰ চাই ভাল লাগে, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইবো কৰি দিব। আপোনালোকৰ মৰম অবিহনে একো নহয়, আপোনালোকে অলপ অলপ মৰম দি যাব। দিনত যি ধৰণে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ তেনেকৈ দিবও নোৱাৰিলোঁ, কাৰণ মানুহবোৰ আহি থাকিলে অলপ অসুবিধাও হয়। চিজুকাক অলপ চাই মেলিও দিবলগীয়া হয়, মাকেনো কিমান কৰি থাকিব। সেইবাবে অলপ দিগদাৰো হ'ল বাৰু। যিমানখিনি পাৰিছোঁ আৰু দেখাই দিছোঁ। ভিডিঅ'টোত অলপ মৰম দিব বুলি আশা কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিছুমানে লাইক কৰে, কিছুমানে কমেণ্ট কৰে, আৰু কিছুমানে চাই পেলাই গুচি যায়। এতিয়া আমাৰ খাই বৈ আজৰি হ'ল আৰু এতিয়া যামগৈ, অন্নপ্ৰসন্ন শেষ হ'ল আৰু। এইজনী চিজুকা চাই দিয়া। চিজুকাইও ড্ৰেছ চেঞ্জ কৰি দিলে। এতিয়া যামগৈ আৰু ঘৰলৈ, ভাগৰো লাগিছে আৰু। এজনী দেহা। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ বাই বাই। I begin to